মনকন্তা স্কুলত পৰিৱেশ দিৱসৰ উপলক্ষে প্ৰতিযোগিতা পাতিছে। প্ৰতিযোগিতাত ইহঁতক 20 জোপা গছৰ পাত ল'বলৈ গৈছে আৰু পাতৰ নাম কৈ ভিডিঅ' গৈ পঠিয়াব কৈছে। প্ৰতিযোগিতা পাতিছে, গতিকে এতিয়া মুনুকনে গছৰ পাত বিচাৰি ওলাইছে। ফুলৰ পাত হ'ব লাগিব, ফুলৰ পাত, তাৰপিছত কিবা গছৰ পাত, লতা পাত, তাৰপিছত আৰু কি পাত হ'ব সিমানে। মুনুকনে এতিয়া এজোপা তগৰ ফুলৰ পাত ছিঙিব। এইখিলাত তগৰ ফুলৰ পাত মনত ৰাখিবা দেই, মনত থাকিবা কি ফুলৰ পাত? এজোপা গোলাপ ফুল, তুমি সেই গোলাপ ফুলৰ পাত লোৱা। ৰবা মই দেখুৱাই দিছো। এইটো হ'ল গোলাপ ফুলৰ পাত। পাতটো নষ্ট নকৰিবা কিন্তু, আৰামছে ল'বা, পাতটো ভাগি গ'লে বেয়া হ'ব। ব'লা, এইজোপা নাৰ্জী ফুল, ধুনু চিঙা। নাৰ্জী ফুলৰ পাত এনেকে ছিঙিব লাগিব। ৰবা, এইটো নাৰ্জী ফুলৰ পাত, বেয়া নকৰিবা। বাস্কেট এটা ল'ব লাগিছিলে, ভাগি গ'লে বেয়া হ'ব নহয় পাতটো। ভিডিঅ' কৰিবলৈ অসুবিধা হ'ব, ভিডিঅ'টো দি পঠাবলৈ কৈছে নহয়। তাৰপিছত এয়া হ'ল এজোপা জবা ফুল। এইটো জবা ফুলৰ পাত, জবা ফুলৰ পাত। তাৰপিছত এইজোপা শেৱালি গছ, শেৱালি গছৰ পাত। ডাঙৰ দি তুমি, ডাঙৰ পাত খিলা ভাল লাগিব। এই পাত 5টা হৈ গ'ল, ফুলৰ পাত 5 হৈ গ'ল দেই ধুনু, 5টা হৈ গ'ল। এই দুটা ছিঙি দিয়ক, ভাল পাত খিলা ছিঙিবা। ৰাউণ্ড এজোপা ধুনু কি নাচপতি, ভাঙি ঠাইটো কেলে ভাঙি দিছা আকৌ। নাচপতি, আটলাছ গছৰ পাত দেউতাই আনিবলৈ গৈছে দেই। আটলাছ গছৰ পাত আনিবলৈ গৈছে জংঘলত, মুনুৰ কাৰণে স্কুলত দিবলৈ। চফা খিলা আনিবা দেই, কেঁচা পাত আনিবা, কেঁচা পাত। এই আটলাছ গছ সাধাৰণতে আমাৰ ইয়াত পোৱা নাযায়, সেইকাৰণে আটলাছ গছৰ পাত এখিলা লৈ লৈছো। পাণ গছ, পাণ লতাৰ ভিতৰত আমি পাণ পাত এখিলা দিম। পাণ এখিলা, সৰু এখিলা দিলে হ'ব, সৰু মিয়া এখিলা। পিছত খাই দিব, ভাল এখিলা ছিঙিলে অকণমান। পাণ এখিলা হৈ গ'ল। এইটো গোল নেমু, গছৰ পাত। তাৰপিছত সেই ডালিমৰ পাত। এনেই ঠাই এটা লৈ ল, আগৰ নিচিনাকে এডোখৰ ছিঙি দে, এডোখৰ ছিঙি দিবলৈ। এখিলা ছিঙি দিলে ধৰিবই নোৱাৰিব, সৰু যে পাতটো। সেনেকে ঠাই এটা ছিঙি দিলোঁ। এখিলা লৈছ নি পাত? হ'ব দে, তাৰ ডাঙৰ পাত ল'লেই হ'ল, তাৰ এখিলা দিলেই হ'ল। ডাঙৰ খিলা ল'ব লাগে আৰু সেইখিলা ডাঙৰ। ডালিমৰ পাত নকল। এতিয়া আমি পাত ছিঙি আছো, এতিয়া আমি যাম আৰু পাত ছিঙিবলৈ আছে। এয়া পিছফালে মা আহি আছে, পিছফালে ধুনীয়া পাত আনিব গৈছে। মই যাওঁ, জোক থাকে নি ইয়াত? দেউতা আহি আছে,
এজন দুচুংকে গুলিয়াই দিম প্লেটখন কেনে গ'ল এই দুটা ভৰি ধুইছে আমি এতিয়া ঘৰত সোমাব লৈছোঁ এয়া আমাৰ পাত ৰেডি হৈ গ'ল চব ৰেডি হৈ গ'ল 20 খিলা পাত আমাৰ চিঙা হৈ গ'ল আজিলৈ ভিডিঅ'টো ইমানেই আছিল বাই